লাগিব দিয়া গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মই শুই উঠি ব্ৰাছ কৰিলোঁ ব্ৰাছ কৰি বাহি কাম থাকে নহয় বাহি কামবিলাক কৰিলোঁ কৰি গা চা ধুলোঁ গা চা ধুই এতিয়া আজৰি এতিয়া ব্ৰেকফাষ্ট ৰেডি কৰোঁ মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল এয়া ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল এতিয়া খাওঁ এনে মই চাহে খাওঁ কিয়নো মোৰ লগত চাহ খোৱা মানুহ নাই নহয় সেইকাৰণে সিহঁতক যি দিওঁ আৰু ময়ো অলপমান লৈ লৈছোঁ আৰু এয়া অলপমানকৈ লৈছোঁ মই এতিয়া খাই কৰি লওঁ খাই কৰি আকৌ লগ পাম হেল্ল' আজি মানে দোকানত নাযাওঁ বুলি কৈছিলোঁ ফোন কৰিছে যাবই লাগে বোলে ৰ'দডালো একদম খাওঁ খাওঁ মূৰ্তি ধৰিছে দোকানতে লগ পাম বলক দোকানত ভিডিঅ' নকৰিবও পাৰোঁ দোকানৰ ভিডিঅ' দিছোঁৱেই মই পিছত লগ পাম হেল্ল' গুড ইভিনিং এতিয়া মই এজেগাত যাব ওলাইছোঁ ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ বুলি আপোনালোকেও চাওকচোন এয়া হৈছে গুৱাহাটীৰ ৰাস্তা ইফালে খাল সিফালে খাল ইফালে পানী কিন্তু এটা বস্তু চাওক ইমান ভাল লাগিছে সেউজীয়া 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 একদম সেউজীয়াবিলাক দেখিলে মনটো ভালেই লাগে নহয়নে সেউজীয়া একদম সেই এখন খাট পৰি যায় সেউজীয়া দেখিলে ফুৰিব গৈ এই আগতি আমাৰ এইয়া চাওক গৃহস্থত নাই ফোন এটাকে মাৰি চাওঁ ৰ'ব কিমান দূৰত বা গৈছে ৰৈ বাট চাই চকু বিষাই গ'ল ইফালে মহে কামুৰি চেচ কৰিলে গৃহস্থ দেখা দেখি নাই তোকো চিপছ খাই লওঁ গৃহস্থটো আহিয়ে নাপায় ন ধুনু হয় না এইয়া চাওক মহে কামোৰাৰ পিছত গৈ আছোঁ কৈ এতিয়া আহি পাইছে গৃহস্থ গৈছিলা আইতা টেকু ক'ত গৈছিলা আইতা গৈছিলা চিপছ দিবা মোক টেকু মোক চিপছ দিবা নেকি দিয়া ধুনু মাইনাক এইটো মাইনাক দিয়া এখন মাইনাক দিয়া হাত মাইনাক দিয়া দা ঘৰৰ ভিতৰত যাবা যাওক চেণ্ডেল লাগিব কেনেকুৱা চেণ্ডেল লাগিব তুমি মোক চিপছ খাব দিবানে দিয়া মই খাম বাই বাই দিয়া মুখেদি কৈ দিয়া বাই বাই কৈ দিয়া বাই আৰু এটা চুম দি দিয়া এই আমাক কি খাব দিলে চাওক এই গৰমত এনেকুৱা বস্তু পালে আৰু
কি লাগে আৰু ইমান গোটা গোটা। চাহ বনাওঁ কৈছিলে, কিন্তু গৰম কাৰণে চাহ নাখাওঁ বুলি ক'লোঁ, সেইকাৰণে এয়াই দিলে আৰু। খাই লৈ পেট ঠাণ্ডা পৰি গ'ল। এতিয়া ঘৰত যাওঁ, খেলি খেলি টাইমটো কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ আৰু। আমাৰ দৈ চৈ খোৱা হৈ গ'ল, এতিয়া আন্ধাৰে হ'ল। ঘৰত যাওঁ এতিয়া, আপোনালোকক ঘৰত গৈ লগ পাম। হেল্ল', তেতিয়া দোকানৰ পৰা আহিলোঁ, আহি ভিডিঅ' কৰা নহ'ল আৰু ইমান ভাগৰ লাগিল। তাৰপিছত ভাত খালোঁ, ভাত খাই অলপ শুলোঁ, ৰেষ্ট ল'লোঁ। তাৰপিছত ফুৰিব গ'লোঁ, আপোনালোককতো দেখুৱাইছোৱেই। তাৰপিছত এতিয়া মই ভাত ৰেডি কৰি আছোঁ, ৰাতিৰ ভাত। আপোনালোকক অলপ দেখুৱাইছোঁ। এয়া ভাত, দাইল আৰু এইফালে বিন ভাজি। তাৰপিছত বনাম বেঙেনা পিটিকা। ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰোঁ বুলি। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেলটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পায়। আজিলৈ আহোঁ, বাই বাই। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম।